নমস্কাৰ আপোনালোকক ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চিতভাৱে অৱগত যে আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা গ্ৰীষ্মকালীন এই বন্ধ আৰম্ভ হোৱাৰ পৰাই এটি বিশেষ ক্লাছ 10 আৰু ক্লাছ 12 বিনামূলীয়াভাৱে দিবলৈ চেষ্টা কৰিছোঁ, য'ত গুৰুত্বপূৰ্ণ বিষয় যেনে গণিত, ইংৰাজী, বিজ্ঞান, ক্লাছ 12ৰ ইংলিছ, পলিটিকেল ছায়েন্স আদিৰ শিক্ষা দি থকা হৈছে। তাৰ কাৰণে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়ে কিছু নিৰ্দিষ্ট শিক্ষক মাতি আনিছে আৰু তেওঁলোকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক শিক্ষা দি থকা হৈছে কাউৰবাসা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু সেইখিনিক জনাবলৈ আজি আমি আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ কোষাধ্যক্ষ সম্পাদক প্ৰমুখ্যে সাহিত্য সম্পাদক হিচাপে মই উপস্থিত থাকি জাননীৰূপে মানুহক জনাওঁ এই কথাখিনি, যে তেওঁলোকে কথাখিনি গম পাওক আৰু তেওঁলোকৰ ওচৰে পাঁজৰে থকা বা যিখিনি ছাত্ৰ ছাত্ৰী এতিয়ালৈকে গম পোৱা নাই এই ক্লাছটো চলি আছে তেওঁলোকক আমি জাননীৰ জৰিয়তে এই কথাখিনি জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোককো জনাব বিচাৰিছোঁ, যদি আপোনালোকেও কাউৰবাসা এলেকাৰ বা কাষৰ ওচৰৰ পাঁজৰৰ কোনোবাই চাই আছে ভিডিঅ'টি আৰু আপোনালোকৰ কাষত ক্লাছ 10 বা 12ৰ যদি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক জনাওক কাউৰবাসা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰ, শনিবাৰ আৰু ৰবিবাৰে 9 বজাৰ পৰা ৰাতিপুৱা 9 বজাৰ পৰা ক্লাছবোৰ ষ্টাৰ্ট হয়। আপোনালোকে জনাব আৰু তেওঁলোকক বিদ্যালয় আহিবলৈ দিব। আৰু যদি আপোনালোকে দূৰত আছে, আহিব নোৱাৰে, আপোনালোকে আশীৰ্বাদ কৰিব পাৰে আমাক, আশীৰ্বাদটো নিশ্চিতভাৱে কৰিব। ধন্যবাদ।